RCB আৰু হায়দৰাবাদৰ মাজত যি IPLৰ 30 নম্বৰখন মেটচ হৈ আছিলে আজি, হায়দৰাবাদে নিজৰ ৰেকৰ্ড নিজে আজি ভাঙি পেলালে। 287 কৰিলে আজি হায়দৰাবাদে 20 অভাৰত। ছেকেণ্ড হায়েষ্ট স্ক'ৰটো হায়দৰাবাদে কৰিছিলে 277। IPL ইতিহাসত আজিলৈকে কোনো এটা টিমে ইমান ডাঙৰ এটা স্ক'ৰ কৰা নাছিলে। হায়দৰাবাদৰ বেটিং লাইন যদি চাওঁ, অভিষেক শৰ্মাৰ 34, এহেঁতে আজি ভাল খেলিলে, 102 কৰিলে। ক্লাছন 67, মাৰ্ক্ৰম 32, বৰ ধুনীয়া ইনিংছ খেলে। ট্ৰেভিছ হেডে আজি ডাঙৰ এটা ৰেকৰ্ড কৰে। IPL ইতিহাসত ইমান ফাষ্টেষ্ট 100 কৰা নাছিলে কোনো এটা প্লেয়াৰে। আজি RCB বলাৰবিলাকক চবকে পিটিছে হায়দৰাবাদে। আজি হায়দৰাবাদে প্ৰথম ইনিংছত 22টা ছিক্স মাৰি নতুন ইতিহাস গঢ়িলে। আজিলৈকে কোনো এটা টিমে 22টা ছিক্স মৰা নাছিলে প্ৰথম ইনিংছত। হায়দৰাবাদে ইমান ডাঙৰ এটা স্ক'ৰ কৰাৰ পিছত RCB জিকাটো অসম্ভৱ হৈ পৰিছে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।